হাই এভৰিৱান, মনালিসা ক্ৰিয়েটিভিটি চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই জেতুকা পিচি ল'লোঁ আৰু পিচি লৈ এয়া দেখিছে মই মূৰত লগাই ল'লোঁ। আৰু এতিয়া মই মাছ ধৰিবলৈ যাম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। এফালে এয়া মাও জেতুকা লগাই ল'লে আৰু এতিয়া এয়া মিঠু। এতিয়া আমি গৈ আছোঁ পিছফালে পুখুৰীলে। আহিলোঁ মাছ ধৰিবলৈ আৰু এতিয়া মাছ ধৰিম। আহিলোঁ পুখুৰীত বেছি পানী নাই, সেয়েহে এইটো ল'ৰাটোৰ লগতে এনেকৈ আঁঠুৱা টানি পেলাই মাছ ধৰিম। আৰু ধৰিবলৈ বেছি অসুবিধা নহ'ব যিহেতু পানী নাই। আৰু এনেকৈ ধৰি খুব ভালো লাগে আৰু বহুত দিন ধৰাও নাই, তাকে আজি বোলো ট্ৰাই কৰিম আৰু দেখাই আছোঁ আপোনালোককো। মাছ ধৰা হৈ গ'ল আৰু এয়া দেখা পাইছে মায়ে মাছখিনি এনেকৈ ঢালি দিছে আৰু এফালে এইখিনি জীয়াই থোৱাও হৈছে, গোটেইখিনি দেখাইছোঁ। এতিয়া মই ইয়াত বনাই আছোঁ পোলাও, আৰু পোলাও দেখুৱাব নোৱাৰিলোঁ কেনেকৈ বনালোঁ। আৰু এতিয়া যিহেতু 31 ডিচেম্বৰ ৰাতি, আৰু এতিয়া মই বনাই আছোঁ পাকঘৰত, আৰু এইফালে মা ৰখি আছে। আৰু এইফালে জুইত বনাইছোঁ, বনাবলৈ লৈছোঁ মাংস। এয়া মাংসখিনি ৰেডি কৰি ল'লোঁ, আৰু জুইৰ সোৱাদটো যিহেতু বেলেগ হয় সেয়েহে গেছত নবনাই জুইতে বনাবলৈ লৈছোঁ। আৰু এয়া দেখাই আছোঁ আপোনালোককো। প্ৰথমে মাংস এয়া লৈ লৈছোঁ ভাজি পেলাই খাবলৈ বুলি, আৰু এনেকৈ ভাজা মাংস খোৱা সোৱাদটো বেলেগ হয় যিহেতু, সেয়েহে এতিয়া মাংসখিনি খাই লওঁ আমি। পোলাওখিনি ৰেডি হ'ল আৰু এয়া মাংসখিনিও দেখা পাইছে, উলিয়াই লৈছোঁ খাবৰ কাৰণে, দেখাই লৈছোঁ আপোনালোককো এবাৰ। হাই এভৰিৱান, আৰু কালিৰ যিটো ব্লগ সেইটো খতম কৰা হোৱাও নাই, আৰু আজিলো নতুন বছৰ বুলি সকলোকে নতুন বছৰৰ শুভেচ্ছা মোৰ ফালৰ পৰা দিলোঁ। আৰু 2020ৰ নিচিনা যেন 2021 বৰ্ষটো নহওক, তাৰে কামনাৰে আপোনালোকক হেপ্পী নিউ ইয়েৰ। আৰু এতিয়া ৰাতিপুৱা চাহ খাই উঠিলোঁ, আৰু এতিয়া গা চা ধুই অকণমান মন্দিৰ যাম বুলি ভাবিছোঁ। যিহেতু নতুন বছৰৰ প্ৰথমে মন্দিৰলৈ যোৱাটো ভাল, সেয়েহে এতিয়া গা চা ধুই ৰেডি হৈ লওঁগে, তাৰপিছত আকৌ লগ পাই আছোঁ।
আজিনো কি কৰিম অকণমান দেখাম আপোনালোকক ঠিক আছে তেনেহ'লে মই ৰেডি হৈ লওঁ ওলাই মেলি ৰেডি হ'লো আৰু এতিয়া মন্দিৰলৈ যাবলৈ আৰু এফালে চোৱা এয়া লৈ লৈছো আৰু আহোংগে মন্দিৰৰ পৰা ওচৰৰে মন্দিৰ যিহেতু সেই চাদৰ মেখেলা পিন্ধা নাই আৰু তেতিয়াহ'লে মন্দিৰৰ পৰা আহি লওঁ চাকি লগালো আৰু ভগৱানৰ ওচৰত নতুন বছৰ বুলি সেৱা আইতি কৰিলো আৰু তেতিয়াহ'লে এতিয়া মই ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব যিহেতু 1 তাৰিখ আৰু সেয়েহে 1 তাৰিখৰ দিনা অকণমান ভালকৈ খাবলৈ মন যায় আৰু সেয়েহে এতিয়া খানা আছে আৰু মই বনাবলৈ যাম আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'তে অতি সোনকালে লগ পাম বাই বাই